এইখন গেটেৰেই পৰিয়ালসহ ওলাই গৈছিল হৰেণ বৰা। কালিকা লগা শনিবাৰটোৰ সন্ধিয়া ঠিক 6 বজাত হৰেণ বৰা তেওঁৰ বৃদ্ধা মাতৃ আৰু 2 কন্যা পৰিবাৰ সহিতে পুৰণি ঘৰৰ এইখন গেটেৰে ওলাই গৈছিল দুলীয়াগাঁও অভিমুখে। সন্মুখত ছুইফ্ট আৰু ছুইফ্টৰ আসনত হৰেণ বৰা নিজে বহিছিল, সন্মুখত বৃদ্ধা মাতৃক বহাই ৰাওনা হৈছিল গন্তব্যস্থান অভিমুখে। লক্ষ্যস্থান আছিল দুলীয়াগাঁও। সন্ধিয়া ঠিক 6 বজাৰ লগে লগে হৰেণ বৰা তেওঁ নিজৰ যিখন ছুইফ্ট ডিজায়াৰ সেই ছুইফ্ট ডিজায়াৰখনৰ আসনত বহিছিল আৰু সন্মুখৰ আসনত বহিছিল তেওঁ বৃদ্ধা মাতৃ আৰু পিছৰ চিটত বহিছিল তেওঁৰ 2 কন্যা আৰু পৰিবাৰ। আৰু আৰম্ভ কৰিছিল তেওঁলোকে দুলীয়াগাঁৱৰ ইয়াৰ সমীপৰ যিখন দুলীয়াগাঁও সেই দুলীয়াগাঁৱলৈ বুলি যাত্ৰা। কাষৰ চিটত মাতৃক বহুৱাই ছুইফ্টখন চলাইছিল হৰেণ বৰাই। দীৰ্ঘদিনৰ বিৰতিৰ পিছত নিজৰ পুৰণি ঘৰখনলৈ বুলি অহা হৰেণ বৰুৱাই নিজৰ মাতৃক বহাই লৈছিল মই বহি থকা যি ছুইফ্ট ডিজায়াৰখনৰ সন্মুখৰ চিটটোত, আৰু চালকৰ আসনত বহিছিল হৰেণ বৰা নিজেই। পিছৰ আসনত বহিছিল তেওঁৰ 2 কন্যা আৰু পৰিবাৰ। নিজৰ ৰোগীয়া মাতৃক চিকিৎসা আৰু ৰোগীয়া মাতৃক বহুদিন আচলতে দেখি পোৱা নাছিল, বহুদিন নিজৰ স্বচক্ষে দেখা নাছিল, যাৰ বাবে তেওঁ ঢপলি আহিছিল গুৱাহাটীৰ পৰা পুৰণি ঘৰখনলৈ বুলি। অভিশপ্ত যাত্ৰা পথত মাতৃৰ সৈতে পাতিছিল বহু মনৰ কথা। নিজৰ ছুইফ্ট ডিজায়াৰ গাড়ীখনত বৃদ্ধা মাতৃক সন্মুখত বহাই পুৰণি গাঁওখনৰ একা বেকা পথবোৰৰ মাজে লৈ গৈছিল আৰু পাতি গৈছিল পুত্ৰ আৰু মাতৃয়ে বহুবোৰ মনৰ কথা। এনেকৈ গৈ কেতিয়াকৈ আচলতে গন্তব্যস্থান পাইছিল গমকে পোৱা নাছিল হৰেণ বৰা, বৃদ্ধা মাতৃৰ লগতে 2 কন্যা আৰু পৰিবাৰে। পথ ভুল কৰি হঠাৎ ইউটাৰ্ণ লৈছিল ছুইফ্টৰ চালক হৰেণ বৰাই। আমি প্ৰতীকী অৰ্থত আচলতে দেখুৱাব বিচাৰিছোঁ কেনেদৰে হৰেণ বৰাই চলাই অহা ছুইফ্ট ডিজায়াৰ এখন দিখৌ নদীৰ বক্ষত গৈ পৰিছিলগৈ, সেয়া প্ৰতীকী অৰ্থত দেখাব বিচাৰিছোঁ। এইখন এখন ছুইফ্ট আৰু মই মোৰ কেমেৰা পাৰ্চন আছে, কেমেৰা পাৰ্চনক মই দেখাবৰ কাৰণে অনুৰোধ কৰিম কোনটো পথেৰে আচলতে হৰেণ বৰাৰ ছুইফ্টখন আহিছিল আৰু কলৈ আহিছিল। মোৰ ঠিক আপুনি যদি সোঁহাতে চাই সেইটো পথ, আৰু সেই পথটো হৈছে আপোনাৰ দুলীয়াৰ গাঁৱৰ মাজৰ অহা যিটো পথ, সেই পথটোৱে আচলতে ছুইফ্টখন আহিছিল। আৰু ছুইফ্টখন অহাৰ পিছত আচলতে ছুইফ্টখন এইদৰে মথাউৰিত উঠি আচলতে টাৰ্ণ ল'ব লাগিছিলে। টাৰ্ণ লৈ তেওঁ দুলীয়া গাঁৱৰ এই যিটো পথ আচলতে এই ৰাস্তাটোৱে আমি এইটো প্ৰতীকী অৰ্থত দেখাইছোঁ, এই পথটোৱে আচলতে যাব লাগিছিল ছুইফ্ট ডিজায়াৰ এখন, তেওঁলোকৰ গন্তব্যস্থান আছিল এই আচলতে পথটো। কিন্তু তাৰ পৰিৱৰ্তে ছুইফ্টখন হৰেণ বৰাই চলাই ছুইফ্টখন সেই যিটো টাৰ্ণ, সেই টাৰ্ণ নলৈ ছুইফ্টখন আচলতে পোনে পোনে এই যিকেইটা পকা সূতা দেখিছে, আচলতে মোৰ সন্মুখত যিকেইটা পকা সূতা দেখিছে, কেমেৰা পাৰ্চন মোহনে দেখাইছে, সেই পকা সূতাকেইটাৰ মাজেৰে গৈ দিখৌ নদীৰ বক্ষত পৰিছিলগৈ। এইটো পথেৰেই কিছুদূৰ আগুৱাৰ পথত কাল সন্ধিয়া সৰ্বনাশ। পুনৰবাৰ আচলতে DY365 দৰ্শকক দেখাবৰ কাৰণে অনুৰোধ কৰিম, এইখনেই হৈছে সেই এখন ছুইফ্ট গাড়ী, আৰু সেই ছুইফ্টখন আচলতে হৰেণ বৰাই চলাইছিল আৰু হৰেণ বৰাৰ পৰিবাৰ আচলতে সেই ছুইফ্টখন উঠি আহিছিল। সেইটো ৰাস্তা দুলীয়া গাঁৱৰ আচলতে মাজেৰে আহিছিল। সেই ৰাস্তাটো আহি আচলতে হৰেণ বৰাৰ গাড়ীখনে এই ৰাস্তাৰে আহি এইডোখৰ এটা টাৰ্ণ আছিল, আচলতে সেই টাৰ্ণটো ল'ব লাগিছিল, কিন্তু টাৰ্ণটো নলৈ ছুইফ্টখন আচলতে পোনে পোনে গৈ দিখৌ নদীৰ বক্ষত সোমাইছিল, আৰু যাৰ ফলত আচলতে এই পৰ্যন্ত সেই ছুইফ্টখন আৰু ছুইফ্টখনত উঠি অহা আচলতে হৰেণ বৰুৱা, তেওঁৰ বৃদ্ধা মাতৃ আৰু তেওঁৰ 2 কন্যা পৰিবাৰ সহিতে এই পৰ্যন্ত কোনো সুংসূত্ৰ উলিওৱাব পৰা নাই। এয়া আমাৰ এক প্ৰতীকী অৰ্থত আমি সমগ্ৰ যিটো ঘটনা, সেই ঘটনাক আমি তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চন অমৃত, মোহন, বাপা, পংকজৰ সৈতে ভাস্কৰ দাস, DY365।